তো গাইজ বহুত দৌৰাদৌৰি কৰি অৱশেষত ডিম্পু দাক পালোঁ। তো দাদা মানে একদম তেতিয়াৰ পৰা দৌৰি আছোঁ। তো নমস্কাৰ সম্পাদকীয় আকৌ এটা নতুন ধামাকাদাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি গাঁৱলৈ আহিলোঁ, মানে আজি হৈছে মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ 457তম তিৰোভাৱ তিথি। তো আমাৰ ইয়াত বহুত ধুমধামেৰে উদযাপন কৰা হয়। মানে মোৰ অহা প্লেন নাছিল, কাৰণ পৰীক্ষা চলি আছিল। তো সেইকাৰণে মায়েও ক'লে যে আহিব নালাগে, থাক তাতে থাক, কিন্তু মই মনে নামানিলে। তো সেইকাৰণে মাক আজি ফোন কৰিলোঁ যে মা মই যাওঁ, ইয়াত মোৰ মন বহা নাই। তো সেইকাৰণে মায়ে ক'লে দে আহি যা। তো আহিলোঁ আৰু এতিয়া আপোনালোকক গোটেই দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, ইয়াত কেনেকৈ উদযাপন কৰা হয় গোটেই দেখাম ভিডিঅ'টোত। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকক। তো বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া চাকি তাকি পূৰা ধুনীয়াকৈ মায়ে মেলি দিছে। তো অলপ পিছত আমি সত্ৰলৈ যাম এইবোৰ চাকি লৈ। তো আপোনালোকে চাই থাকক, এইবোৰ তাত জ্বলাব লাগিব। তো চাই থাকক। তো গাইজ এতিয়া চাকি জ্বলাব যাই আছোঁ সত্ৰত। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। তো বাবাই মানে চাকিখিনি লৈ গৈছে, তো আমি সেইখিনিত যাই আছোঁ। তো আপোনালোকে দেখাই আছোঁ, চাই থাকক। তো গাইজ সত্ৰৰ ভিতৰত সোমালোঁ। তো সত্ৰখনটো আপোনালোকক দেখাইছোঁ। আৰু যে মই দেখাইছিলোঁ যে গছপাত ভাঙিব দিছিল, চাওক সিহঁতৰ সমাধি বানাই থৈ দিছে। চাওক কি ধুনীয়াকৈ সংৰক্ষণ কৰি থৈ দিছে। তো চাওক। তো বলক এতিয়া যাওঁ আমি আৰু আপোনালোকক দেখাই আছোঁ। এতিয়া আপোনালোকক সত্ৰৰ ভিতৰ চৰা দেখাই আছোঁ। তো এইফালে চাওক, এয়া চাকি দিয়াৰ গোটেই যোগাৰ কৰিছে। অলপ পিছত এইবিলাক চাবচোন, একদম চাকি দি পূৰা ভৰিব দিব। তো চাওক, তো সেইফালে ভিডিঅ'টো চাই থাকক, আপোনালোকে বহুত ভাল লাগিব। তো চাই থাকক। মানুহৰ ভিৰ চব ভিৰ। অলপ আগতে মানুহ নাছিলে, এতিয়া মানুহৰ ভিৰ চব। তো এতিয়া আপোনালোকৰ এটা চিনেমেটিক শ্বট দেখাই আছোঁ, তো চাই থাকক। মানুহৰ ভিৰ চব ভিৰ, বাপৰে ভিৰ।
মানুহে দিছিল একদম বিশ্বাস মানুহ ভিড় সব ভিড় বাপরে আগত মানুহ আছে তো গাইজ কিবাকে ভাগৰপৰা বাহিৰত ওলালোঁ চাওক বাপৰে ভিৰ কিমান আছিল আৰু একদম ওলাবই নোৱাৰি ইমান বেছি ভিৰ মোৰ মাতটো বুজা নক'ব একদম মধ্য একদম হুলস্থ লাগিছে মাইকটো আনিব পাহৰি গৈছোঁ তো অলপ পিছত মাইকটো আনিছোঁ তাৰপিছত দেখাই আছোঁ তো গাইজ এইটো কিন্তু বহুত ভাল কাম কৰিছে মানে গাছপথ 300 বছৰ পুৰণি আছিল আৰু এনেকৈ ধুমুহাত ভাঙি গৈছে তো সেইকাৰণে এতিয়া সমাধি বানাই থৈ দিছে তো চাওকচোন এইটো বহুত ভাল কাম কৰিছে তো গাইজ মানে ঘৰৰ ভাত খাব গৈছিলোঁ সেইকাৰণে এইমাত্ৰ আহি পালোঁ তো এইবাৰ মাইকটো লৈ আহিছোঁ যাতে চাউণ্ডটো আহে আৰু শুনিছোঁ ডিম্পু বৰুৱা আহিছে বোলে তো আজিৰ পৰা লগ কৰিহে এৰিম তো ভিডিঅ'টো চাই থাকক আৰু আপোনালোককো দেখাই আছোঁ ডিম্পুদা আহিছে ডিম্পুদাটো ব'লক যাওঁ বাপৰে মানুহৰ ভিৰ চাওক বা মই মানে নিজে চাব পৰা নাই আৰু বহুত আগতে পৰিৱেশ পৰিস্থিতি ইয়াত মনত হাজাৰ চাকি জ্বলাই থোৱা আজি চাব আহিছোঁ চাকিও জ্বলালে আৰু বহুত বেছি ভাল লাগিছে কি ক'ম আৰু বিয়া কৰক য়েছ তো গাইজ চাওক মানুহে ডিম্পুদাক কেনেকৈ হেঁচি ধৰিছে মানে মই দৌৰি ডিম্পুদাক লগাই পোৱা নাছিলোঁ তো এনেকৈ চাওকচোন কিমান একদম হেঁচি ধৰিছে বাপৰে তো গাইজ ইমান দৌৰি কৰি কিনে ফাইনেলি লগ পালোঁ মহন্ত দাক তো মহন্ত দা আহি কেনে লাগিছে বঢ়িয়া লাগছে আজি আহিলোঁ বৰহীৰ মানে সত্ৰত তো বৰহী সত্ৰত মানে বহুত বেছি আহি কিনে ভাল লাগিল আৰু মানে এটা বিশ্বাস কৰিব নোৱাৰা কথা মানে কি 15,000 চাকি মানে যে ইয়াতে জ্বলাইছে মানে বাপৰে আচৰিত আৰু বহুত বেছি ভাল লাগিল আহি কিনে মানে অৱতৰীয়া মানে দেৱালী দেখা পালোঁ আজি পূৰা একদম মজা লাগিল তো বহৰী মানুহৰ মৰণ দেখি কেনেকুৱা লাগিছে বঢ়িয়া একদম মজা ঠিক আছে তো গাইজ বহুত দৌৰি কৰি অৱশেষত ডিম্পুদাক পালোঁ তো দাদা মানে একদম তেতিয়াৰ পৰা দৌৰি আছোঁ আপোনাৰ লগে পোৱা নাছিলোঁ বহুত ভাল লাগিল ইয়াত সত্ৰত আহি পিনে আজি গম পাইছে শ্ৰী শ্ৰী হৰিদেৱ মানে নেতিৰ অভাৱ তিথি আৰু আজি এই গাঁওখনৰ সকলোৱে চাকি বন্তি জ্বলাই সত্ৰত তো তাত চাব আহিছোঁ বহুত ভাল লাগিল আগতে ইয়াকে লগ পালোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক ভাল ভিডিঅ' দি আৰু দাদা বহৰী বাসে মৰম পাই কেনেকুৱা লাগিব বহুত ভাল লাগিছে ইমান মৰম মানে মই আগতো আহিছোঁ আৰু আহি থাকিম ধন্যবাদ দাদা তো এনেকৈ ডিম্পুদাই ঘৰত গুচি গ'ল তো ব'লক এতিয়া আমিও যাওঁ সত্ৰত তো আপোনালোকক দেখাই আছোঁ চাই থাকক এতিয়া আপোনালোকক এটা অদ্ভুত প্ৰগ্ৰেম দেখাম তো চাওক
গাইজ আপোনালোকক প্ৰগ্ৰেম দেখালোঁ বাপৰে এনেকুৱা অদ্ভুত প্ৰগ্ৰেম আজিলৈ মই দেখা নাই মানে আমাৰ গোটেই অসমৰ সংস্কৃতিটো দেখাব খুজিছে গোটেই জনগোষ্ঠীৰে এটা ভিডিঅ'তে হ'ল দেখাব খুজিছে তো সঁচাকৈ বহুত বেছি ভাল লাগিছে তো ভাই প্ৰগ্ৰেম চাই কেনে লাগছে সঁচা কথা বিৰাট ভাল লাগছে প্ৰগ্ৰেম চাই আৰু মানে এনেকুৱা ধৰণৰ প্ৰগ্ৰেম মানে ক'তোৱে দেখা নাই মানে চব মিক্স আছে আৰু হোলী হওক বৰগীত হওক মানে বহুত মানে কি কওঁ আৰু ভাষা নাই ক'ব সঁচাকৈ মানে বহুত বেছি ভাল লাগিছে আৰু ইয়াৰ ইউটিউবত ভিডিঅ' বনাই ৰষ্টিং ভিডিঅ' বনাই তো মোৰ চেনেল আছে ডিম্পল ৰোজ বুলি আছে আৰু ডিম্পল ব্লগছ বুলি আছে তো আপোনালোকে চাৰ্চ কৰি পাই যাব আৰু তো ডিছক্ৰিপশ্যন আৰু ময়ো ডেছক্ৰিপশ্যনত লিংকটো দি দিম তো আপোনালোকে চাব ইয়াৰ ভিডিঅ' আৰু কেনেকুৱা লাগে অলপ কমেণ্ট কৰিব ইয়াৰ ভিডিঅ'ত আৰু ছাবস্ক্ৰাইবো কৰিব তো চাই থাকক তো গাইজ আজি সভাত আহিলোঁ আৰু আপোনালোকক ভিডিঅ' বনাই দেখালোঁ তো এতিয়া মানে মই ঘৰত যাব লাগিব কাৰণ মই আপোনালোকক যে কৈছিলোঁ মোৰ পৰীক্ষা চলি আছে তো কালি ৰাতিপুৱা 4টা বজাতে মই পাঠশালাত যাব লাগিব তো এতিয়া মই ইয়াত থাকিব নোৱাৰিম যাব লাগিব আৰু মই যে চাকি জ্বলাইছিলোঁ সেইবোৰ মানে ৰখিব লাগে কাৰণ গোটেই ৰাতিটো নোৱাব দিব নালাগে আৰু কালি ৰাতিপুৱা 4টালৈকে ৰাখিব লাগে কিন্তু মইতো এতিয়া যাব লাগিব ঘৰত তো সেইকাৰণে দাদাহঁতক ৰখিব দিছোঁ তো এতিয়া মই ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো মই ছাবস্ক্ৰাইব কৰিব তো আজিলৈ এইখিনিতে সামৰোঁ ধন্যবাদ